হাই গাইজ, কি খবৰ? মই আজি বহুত দিনৰ মূৰত ভাবিলোঁ ভিডিঅ' এটাকে বনাওঁ। আৰু এয়া দেখিছে নহয় আপোনালোকে আমাৰ পুৰণা পাকঘৰটোত মানে ৰং কৰি আছে ভণ্টিয়ে। এইটো সঁজুলিটো মানে বেয়া হৈ গৈছিলে, হ'লেও আমি দুইজনে ভাবিলোঁ ৰং কৰি পেলাই আমি ভালদৰে কৰোঁ। আৰু এয়া ময়ো ৰং কৰাত লাগি গ'লোঁ। এয়া ৰং কৰি আছোঁ দুইজনীয়ে। আপোনালোকে শেষলৈকে চাব হা, আমি কি কৰোঁ ইয়াৰ পৰা। এয়া ৰং কৰিহে হৈছেগৈ আৰু আপোনালোকক একেবাৰে শেষলৈকে আমি কি কৰোঁ এইটোৱে আপোনালোকে চাই থাকিব। এয়া ভণ্টিয়ে ৰং কৰি আছে, মই আপোনালোকক ভিডিঅ'টো উঠাই দিওঁ বুলি ভাবিলোঁ। আমাৰ আগৰ পুৰণা পাকঘৰটোত আছিলে দেই। চাওক গাইজ, আমাৰ ফাইনেল লুকটো ধুনীয়াকৈ সজাই মেলি থৈছোঁ।